আমাক বহুত কিবা কিবি কমেণ্ট কৰি আছে, বহুতে ভালো পাইছে, বহুতে সমালোচনা কৰিছে। বিশেষকৈ এখেতক কৈছে আৰু যে তুমি বেছি কৈছা যে তোমাৰ ৱাইফে দেখোন তোমাৰ বিষয়ে একোৱে কোৱা নাই। আচলতে সেইদিনা তেখেতে বহুত এক্সাইটমেণ্ট হৈ আছিলে, তেখেতৰ মনত যিখিনি আছিল সেইখিনি কৈ দিছে। কিন্তু মই সেইদিনা মানে কিবা যে ক'ব লাগিব বুলি সেই মনোভাৱটো মোৰ একেবাৰে মনত অহা নাছিল। সাংবাদিকজনে হঠাতে সুধি দিছিলে যে এখেতে কোৱাৰ পিছত সাংবাদিকজনে মোক এনেকৈহে কৈছিলে যে তোমাৰ অনুভৱ কেনেকুৱা, যে তোমাৰ হাজবেণ্ডে যে এনেকুৱাকৈ কৈছে তোমাৰ অনুভৱ কেনেকুৱা। সেই ক্ষেত্ৰত মই কৈছিলোঁ যে মোৰ ভালে লাগিছে তেখেতে যিখিনি কৈছে, আৰু তেখেতে যি কৈছে সঁচা কৈছে বুলি কৈছিলোঁ আৰু তাৰপিছত বিশেষ মই আৰু একো কোৱা নাছিলোঁ। আচলতে এনেও মই অলপমান কথা কম, সৰুৰ পৰাই মই খুব বেছি কথা কোৱা নাছিলোঁ। চ' মানুহবিলাকে অলপমান বেলেগকৈ ভাবি লৈছে কথাখিনি। ক'বলৈ গ'লে তেওঁ কষ্ট কৰিছে মোৰ কাৰণে বহুত। যেতিয়া আমাৰ বিয়া হৈছিল তেতিয়া তেওঁ সৰু ময়ো সৰু পঢ়ি আছিলোঁ। তাৰপিছতে তেখেতে মোকে পঢ়ালে, তেখেতে বাদ দিলে। তাৰপিছত মোক পঢ়োৱাৰ নামত পঢ়া খৰচৰ কাৰণে তেখেতে বহুত কামেই কৰিছে। যেনে ধৰক বেটাৰী ৰিক্সা চলাইছে, হাজিৰাও কৰিছে, দেউতাই মিস্ত্ৰী কাম কৰে, তেখেতে মিস্ত্ৰী কামো কৰিছে, প্লাছ বেলুন বেচিছিল পূজাত, বিভিন্ন কাম কৰিছে। আৰু এতিয়া অৱশেষত আমি দুয়ো সফল হৈছোঁ। তাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁ যিহেতু যোগ্যজনক চাকৰি দিয়াটো নিশ্চিত কৰিছে। তেখেতে এইখিনি কাৰ্যপন্থা হাতত নল'লে মই হয়তো আজি এই চাকৰিটো নাপালোহেঁতেন। আমি কাকো এক পইচা নিদিয়াকৈ তথা কাকো খাতিৰ নকৰাকৈ এটা চাকৰি পাবলৈ সক্ষম হৈছোঁ। যিসকলে আমাক আঁকোৱালি লৈছে তেওঁলোকক বহুত ধন্যবাদ। প্ৰথমে আৰু এটা কথা, এখেতে যিখিনি কথা কৈছিল সেইখিনি আচলতে পাব্লিচিটি ষ্টাণ্ট নাছিল। তেখেতৰ মানে এনেও মানুহটো অকণমান এক্সাইটেড হৈয়ে থাকে যিকোনো ক্ষেত্ৰতে, সেইটো মই ভালদৰে বুজি পাওঁ। যিহেতু আমাক প্ৰথমতে বিয়া হওঁতে বহুত কথা কৈছিল। চ' যেতিয়া আমি ছাকচেছটো হ'লোঁ, মানে চাকৰিটো মোৰ হ'ল, সেইকাৰণে তেখেত বহুত উৎসাহিত তথা উৎফুল্লিত আনন্দিত হৈছিল। সেইকাৰণে তেওঁৰ মনৰ ভিতৰত যিখিনি আছে চব ওলাই গৈছিল। গতিকে তেওঁ সেইখিনি নিউজ লাইভৰ আগত কৈ পালে। তাকে বহুতে বেলেগ ধৰণেও লৈছে, বহুতে আঁকোৱালিও লৈছে।